ওদালগুৰি জিলাৰ ৰৌতাত আত্মসহায়ক গোটৰ সাহায্য প্ৰদান অনুষ্ঠান আজি অনুষ্ঠিত হয়। BTCৰ 40 নং ৰৌতা পৰিষদীয় সমষ্টিৰ 64টা আত্মসহায়ক গোটক 25,000কৈ এককালীন সাহায্যৰ চেক বিতৰণ কৰা হয়। মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যৰে BTC চৰকাৰে এই অভিলাষী আঁচনি হাতত লোৱা বুলিও জানিব দিয়ে নীলোৎ স্বৰ্গীয়াৰীয়ে। নৰ্থ ইষ্ট ভিজন কোকৰাঝাৰ। জ্ঞাপন কৰিব লাগিব। আজিৰ এই সভাৰ যোগেদি মই ৰৌতাবাসী আজি আমি যিসকল ব্যক্তিয়ে যি আজি 25,000 টকা পাবলৈ সক্ষম হোৱা নাই তেখেতসকলকো মই অনুৰোধ জনাইছোঁ যে আমাৰ আঁচনি ভাল আঁচনি আমাৰ সমাজত বড়ো সমাজে হওক বা আমাৰ এই অঞ্চলৰ সমাজত মহিলাসকলক এই কাৰণে টাৰ্গেট কৰিছোঁ আমি যে মহিলাসকলে যেতিয়া পইচা কামাই কৰে বা মহিলাসকলে যেতিয়া পইচা উপাৰ্জন কৰে ফাৰ্ষ্ট ফেজত দিলোঁ, নেক্সটত আমি 6,000 দিম আৰু তাৰ পিছত আৰু বঢ়াম আমি আৰু আমি যিসকলে পালে আজি তেখেতসকলক বা আপোনালোকৰ পাৰফৰ্মেন্সটো চাম। যোনে ভাল পাৰফৰ্মেন্স কৰিব, যোনে ভাল কাম কৰিব তেখেতসকলক আৰু ওপৰলৈ নিয়াৰ আমাৰ দায়িত্ব। অকল 25,000, 50,000, 70,000তে সীমাবদ্ধ নাথাকে। আমি লাখপতি বনোৱাৰ চিন্তা চৰ্চা কৰিছোঁ। এইকাৰণে আমি বিটিআৰৰ লাখপতি মহিলা বুলি এটা আমি আঁচনি তৈয়াৰ কৰিছোঁ। লাখপতি মহিলা এটা আঁচনি লাখপতি বনাব লাগিব। আৰু আমি মহিলা কিয় টাৰ্গেট কৰিছোঁ? চবে অসমীয়া বুজি পাইছে, বড়োফৰা অসমীয়া বুজি দিনা বুজি মনে নবা আমি 100 টকাই ঘৰত গৈ নাপায় কিন্তু হয় না? কথাটো সত্য। কিন্তু 100 টকা যদি কামাই কৰে বা 200 টকা যদি কামাই কৰে এই 200 টকাৰ ভিতৰত 50 টকা নহলেও চলিছে 200 টকা 300 টকা যেতিয়া কামাই কৰিবা এই 300-400 টকা ঘৰলৈ গৈ পায়। আৰু এই কাম সমাজ ব্যৱস্থা আগুৱাই দিব লাগিব, হয় নহয়? আমি আগুৱাই দিব লাগিব। প্ৰত্যেক ঘৰ যদি ঠিক হয় আৰ্থিক দিশত কি হ'ব, সিহঁতৰ ল'ৰা ছোৱালীও ভাল হৈ আহিব, হয় নহয়? সভাপতি ডাঙৰীয়াই ভাল কথা এটা কৈছে, বিটিআৰ গভৰ্ণমেণ্টে ভাল এটা ডিচিশ্যন লৈছে। মেধাৱী ল'ৰা ছোৱালীয়ে IAS, IPS, APSC কৰিম বুলি কৈও আজি আমি ৰৌতা ব্লক বা ৰৌতা সমষ্টি হিচাপে আমাৰ সমষ্টিত থকা 64 সেলফ হেল্প গ্ৰুপবিলাকক আমি আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ। আমাৰ সন্মানীয় বিটিআৰৰ শ্ৰী প্ৰমোদ বড়োৰ নেতৃত্বত আমাৰ বিটিআৰৰ টোটেল 3,800 সেলফ হেল্প গ্ৰুপবিলাকক আৰ্থিক 25,000 টকা ফাৰ্ষ্ট ফেজ হিচাপে আমি প্ৰদান কৰিছোঁ। আৰু আমি কেইদিনমানৰ পিছত যিসকল ফাৰ্ষ্ট ফেজত পাবলৈ সক্ষম হৈছিলে তেখেতসকলক আমি বা তেখেতসকলৰ পাৰফৰ্মেন্সটো চাই আৰু নেক্সট ফেজৰ কাৰণে আমি এতিয়া যুঁজা চলাই আছোঁ। আৰু নেক্সট ফেজ আমি 6,000 সেলফ হেল্প গ্ৰুপবিলাকক আৰ্থিক সাহায্য দিবৰ কাৰণে ইতিমধ্যে যুঁজা চলাই আছোঁ। আৰু আশা কৰিছোঁ সেলফ হেল্প গ্ৰুপবিলাক যিসকলে পালে তেখেতসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমি মহিলা সবলীকৰণ বা মহিলাক আৰ্থিকভাৱে আমি সবল কৰিবৰ কাৰণে যি প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্ব লৈছে তেখেতক আমি আজিৰ এই সভাৰ দ্বাৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ সমষ্টিত 64 সেলফ হেল্প গ্ৰুপবিলাকে আজি চেক নিবৰ কাৰণে আহিছে। তেখেতসকলক আমি চেক প্ৰদান কৰা হৈছে। গতিকে তেখেতসকলক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আমি বিটিআৰত অকল এয়াই নহয়, আমি এটাৰ পিছত এটা আঁচনি মহিলাসকলৰ কাৰণে তৈয়াৰ কৰিছোঁ। অনাগত দিনত আমি মহিলাক শক্তিশালী কৰাৰ বাবে যুঁজা চলাইছোঁ। গতিকে বিটিআৰত আমি মহিলা শক্তি এটা সমাজ আৰু আমাৰ অঞ্চলত আমি বিটিআৰটো খুব উন্নত মানৰ এটা বিটিআৰ আৰু উন্নত মানৰ এটা আমি কাউন্সিল গঢ়িবৰ কাৰণে যুঁজা চলাইছোঁ।
बागुरुम्बा ग्रुपनि आं सासे मेम्बार जोङो बेबायदिनो ग्रुपखौ सालायै जोङो 11 सननिफ्रायनो जों सालायबोगासिनो दंमोन दिनैसिम जोङो बेबायदि अनसुंथाइ मोननानै जों जोबोद गोजोननाय मोनबाय जों बेबायदि रांफोरजों जोङो बे अनसुंथाइजों जोंनि मोजां खामानि मावलांनानै सेल्फ हेल्पनि मेम्बार गासै सेक्रेटारि प्रेसिडेन्ट गासैबो लोगो नांनानै जोङो मोजाङै आवगायलांनानै जोंनि बे 25,000 रांखौ जोङो मोजां लामायाव जोङो आवगायलांनानै न'खर दालांनो होननानै जों सानदों आरो दा जोङो बेखौ जि दानाय बा बोरमाफोर फिसिनाय बेफोरबायदि जायखि जाया मोनखांनानै जों बानायगोन आरो रायज्लायखांनानै बेबायदि এইটো খুবেই সুন্দৰ পদক্ষেপ আমি ছাৰক ইয়াৰ বাবে বহুত ধন্যবাদ যাচিছোঁ যিহেতু মহিলাসকলৰ কাৰণে তেওঁ ইমানখিনি চিন্তা কৰিছে আমি যাতে মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ আমাৰ BTCত যিমানখিনি দুখীয়া মহিলা আছে তেওঁলোকৰ কাৰণে ছাৰে চিন্তা কৰিছে আমাৰ যিখিনি সেল্ফ হেল্প গ্ৰুপ আছে তেওঁলোক যাতে আগুৱাই যায় আজি 25,000 দিছে আমি যদি ইনকাম কৰি ভালকৈ দেখুৱাব পাৰোঁ তেওঁ আৰু আমাক লাখ টকীয়া বনাম বুলি এটা তেওঁ যিটো প্ৰজেক্ট হাতত লৈছে আৰু আজি কথা দিছে গতিকে সেই হিচাপে আমিও চেষ্টা কৰিম আমাৰ ফালৰ পৰা আমাৰ মহিলাখিনিয়ে যেনেকৈ হওক আমি সৰু এখন দোকান দি হ'লেও বা হেণ্ডলুমৰ ফালৰ পৰা আমি শালত কাপোৰ বৈ হ'লেও বা গৰু ছাগলী হাঁহ কুকুৰা পুহি যেনেকৈ আমি যিখিনি আমি আৰ্থিক সহায় পাইছোঁ সেইখিনিৰে আমি যিখিনি কৰিব পাৰোঁ আমি চেষ্টা কৰিম আৰু যাতে আমি আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি ছাৰক বহুত ধন্যবাদ যাচিছোঁ কেনেকুৱা অনুভৱ কি ক'বা বহুত ভাল লাগিছে ইয়াম ছাৰে আমাক SCG মহিলাসকলৰ কাৰণে যে আমি যাতে আৰু ভৱিষ্যতে আগুৱাই যাম ইয়াৰ কাৰণে যে আমাক মানে উদগনি দিয়াৰ কাৰণে উৎসাহ দিয়াৰ কাৰণে আমাক ছাৰে যিখিনি সহায় কৰিছে আমি তাৰ কাৰণে বহুত ধন্যবাদ ছাৰক ছাৰে কৈছে যে প্ৰজেক্ট কৰিলে এই 25,000 আমি কৰিম আমি এতিয়া মানে ভাবা নাই ভাবি পিনে আমি কৰিম কাৰণ 1 টকাৰ পৰা 100 টকা কৰাটো মানে সহজ নহয় কিন্তু তথাপিও আমি মানে চেষ্টা কৰিম যাতে আমি 1 টকাৰ পৰা 100 টকা কেনেকৈ কৰিব পাৰিম